ৰঙালী বিহুৰ সকলোলৈ শুভেচ্ছা জনালোঁ নতুন বৰ্ষৰ। এতিয়া আমি আহিছোঁ অলপ ফটো দিবলৈ। এই তাই মামাৰ ছোৱালীজনী খুব বোলে ফটো উঠে, তাইক লৈ আহিছোঁ মই এফালে ভাইটি আছে। আমাৰ ঘৰ আপোনাৰ এই বাঁহজাতো আছে, চ' তাৰ আমি বেক চাইড আহিছোঁ অলপ ফটো চটো উঠিবলৈ। তাই ৰিলো বনাই দিব লাগে বোলে আমাৰ নাচনীজনী, ইয়াত দেখা নাই। তাৰপিছত আৰু তাতে আমাৰ আজি ফুৰবান্ধা আমাৰ ল'ৰা ছোৱালীখিনিয়ে এই তাত ক্ৰিকেট খেলি আছে। চ' ইয়াৰ ওচৰতে আমি আহিছোঁ আৰু ফটো চটো উঠিবলৈ। ইয়াত আমাৰ অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ বিমল বৰা, তেওঁৰ ঘৰটো ইফালে আছে। তেওঁ ইয়াত গানৰ শ্বুটিং কৰে ইয়াতে। চ' বিহু বুলি আজি এনেকৈ আছোঁ আৰু ঘৰত। ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব। শেষত সকলোলৈ আকৌ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। মনটো বেয়াও লাগিছে, দাদা নাই, কিন্তু কিনো কৰিবা, উপায়তো নাই ন। দেখিছে নহয় তাই কেনেকুৱা ফটো উঠি আছে, মই উঠাই আছোঁ। ময়ো উঠিম ইয়াৰ পিছত, চবেই উঠিম। বিহু বুলি ফটো আপলোড কৰি আছোঁ, আপোনালোকে চাব আৰু কমেণ্ট কৰিব দেই। ফুল উঠাম নেকি? ৰ'দ পৰি থাকিম, তাই উঠি লওঁ। মানে দেখিছেনে তাই নাইচ কৰিছে এই ফটো। কেমেৰাটো ভিভ' V60 বেয়া মাৰিছে দেই ছোৱালীয়ে। মই এতিয়া ভিডিঅ' আৰু ফটো কৰা হৈ গ'ল। ভিডিঅ' তাই বনাইছে, মই বনোৱা নাই। এজনী মোৰ মামাৰ ছোৱালী। ত' আমি এতিয়া ঘৰলৈ যাওঁগৈ। কি বগা চচমাযোৰ লাগে? বৌ আজিলৈ এতিয়া সামৰণি। ফটোবিলাক দি আছোঁ, আপোনালোকে চাব। বাই বাই। আৰু মোক ইনষ্টাত ফ'ল' কৰিব দেই। ইনষ্টাত ফ'ল' কৰিব মোক চবেই আপোনালোকে দেই।